हेलो गाइस কি খবৰ আশা কৰো সবে ভালে আছে অহংকাৰী লৰা ফ্যামিলি লৈ আপোনালোকক স্বাগতম তো फ्रेंड्स আজিৰ ভিডিওত মই আপোনালোকক লৈ যাম এটা বিশেষ এটা জায়গা আৰু গছপুলি কোনে ভাল নাপায় সবে ভাল পায় যোনে সব বস্তু বেয়া পালেও কিন্তু গছপুলি কিন্তু সবে ভাল পায় তো আপোনালোকে ভিডিও লাষ্টলৈ চাই থাকক আৰু কোনে কোনে আহিছে মই আপোনালোকক দেখাবলৈ যত্ন কৰিম তো এই বেনাৰত চালে গম পাব এইটো কোন হয় চিনি পাইছে না গাইস মই একো ক'বলৈ দৰকাৰ নাই আপোনালোকে চিনি পাইছে এওঁলোকেও এই নাৰ্সাৰীত আহিছে এইটো কোন হয় চিনি পাইছে না গাইস মই একো নকওঁ আপোনালোকে চিনিয়ে পায় মই জানো এইটো চিনি পায় নিশ্চয় আঙুলতা ডেকা হ'ব চাগে চিনিয়ে পায় নিশ্চয় এওঁলোকৰ বিশেষ ডাঙৰ ডাঙৰ ৰাজনীতিবিদ এইটো হ'ল মেইন গেট আৰু ইয়াতে শ্বুটিঙৰ কাম চলি আছে মই ইমান এটা দেখাব নোৱাৰিম এইটো হ'ল মেইন গেট আৰু ইয়াৰ ভিতৰত নাৰ্সাৰীটো আৰু এতে চলি আছে আপোনাৰ শ্বুটিং এইটো হ'ল নায়িকা এইটো হ'ল হিৰো এইটো হ'ল মালিক কেমেৰামেন তো ইমান বেছি মই দেখাব নোৱাৰিম অলপখিনি জাষ্ট মই খালি হিন দিলোঁ তো কেনেকুৱা চলি আছে ইমান ৰ'দৰ মাজত ব্লগিং চলি ব্লগ কৰি আছে ব্লগ কৰি আছো শ্বুটিং কেনেকুৱা চলি আছে শ্বুটিং বহুত ভাল চলি আছে আজি আমাৰ এটা বেংগলী সঙৰ শ্বুটিং হৈ আছে আচ্ছা চেনেলৰ নামটো কি আছে চেনেলৰ নামটো হৈছে MSC মিডিয়া ইউটিউবত সাৰ্চ কৰিলে আপোনালোকে পাই যাব বিভিন্ন ধৰণৰ গান তাতে আপলোড দিয়া ভিউয়াৰসকলক কৈছে আপোনালোকে ইহঁতৰ চেনেলটো সাবস্ক্ৰাইব কৰি দিব আৰু গাইস এইটো হ'ল বি লোকেশ্যন এইটো পাৰ্কত আছে আৰম্ভ হৈ আছে সিহঁতৰ শ্বুটিং আৰু মই ইমান বেছি সিডি গ্ৰীনছ নাৰ্সাৰী গাইস সিডি গ্ৰীনছ নাৰ্সাৰী ইয়াত আহিব আপোনালোকে ভাল ফুল ল'ব পাৰিব ভাল প্লেচ হয় চেনেলটো কি নাম আছে অহংকাৰী ল'ৰা আপনি কো অহংকার দেখাই নেকি এইটো নায়িকা হয় একচুয়ালি নায়িকাজনক চাই লওক সাপোর্ট কৰিব দাদা ব্লগ কৰি আছে না ধন্যবাদ ইউটিউবত ঠিক আছে সাপোর্ট কৰিব ধন্যবাদ আৰু এইটো হ'ল আমাৰ হিৰো হেণ্ডসাম আছে না গাইজ কমেণ্টত জনাব কেনেকুৱা লাগিছে MSC মিডিয়াত আপোনালোকে দেখা পাব এই দাদা আৰু বাইদেউজনীক তো বন্ধুসকল মোৰ চেনেলটো তো আপোনালোকে গমে পায় অহংকাৰী ল'ৰা বুলি অহংকাৰী ল'ৰা যদি আপুনি নতুন হয় চেনেলটো ছাবস্ক্ৰাইব কৰি দিব তো ফ্ৰেন্ডছ মই আছো এখন বিশেষ বম ডাঙৰ নাৰ্সাৰীত এইটো হ'ল আপোনাৰ লোকেশ্যনটো মই একচুৱেলি লাষ্টত কৈ আছো মোৰ লগত আছে এজন দাদাজনৰ নামটো কি মনোৱাৰ হোসেন যে মনোৱাৰ দা এইটো নাৰ্সাৰীৰ নামটো কি হয় কৈ দিবচোন একবাৰ সিদ্ধি গ্ৰীনছ নাৰ্সাৰী আৰু কোনখিনি জায়গাত আছে এইটো এইটো আপোনাৰ হাউকুচিয়ে পৰে কিন্তু কনকলতা পথ বুলি কয় NF কলেজ আছে ওচৰতে তে দাদা ইয়াতে কি পায় একচুৱেলি আমাৰ ইয়াতে প্ৰায় সবখিনি ভেৰাইটি আছে এতিয়া আপোনালোকৰ ধৰ যি বিচাৰে সেই সবখিনিয়ে পাব দুই এটা নাম কৈ দিয়ক আনকমন নাম যিবিলাক বস্তু বেলেগ নাৰ্সাৰীত নাপায় বেলেগতকৈ অলপ বেলেগ কাৰণ ইমান বম ডাঙৰ নাৰ্সাৰী মই আজিলৈকে জীৱনত দেখা নাই লাইফৰ ফাৰ্ষ্ট টাইম দেখা পাইছোঁ আৰু ইমান এটা এৰিয়াত কভাৰ কৰি আছে আপোনালোকে কি গছ নাই ইয়াত মই একচুৱেলি পিছলৈকে মই আগলৈকে বহুতখিনি যিমানখিনি গছ পুলি আছে মই দেখাবলৈ চেষ্টা কৰিম কিন্তু মই একচুৱেলি কিছুমান নাম জানিম যিবিলাক গছ মানে বেলেগ নাৰ্সাৰীত নাই অলপ বেলেগতকৈ বেলেগ মানে আৰু বম ডাঙৰ হয় মস্ত ডাঙৰ তো দাদা ইয়াতে কি গছ পায় অলপ কৈ দিবচোন তো আমাৰ ইয়াতেতো এতিয়া মানে ক'ব নোৱাৰি বহুত আছে গছ দুই এটা নাম কওক যিবিলাক গছ মানে বেলেগ নাৰ্সাৰীত নাপায় ব্লেক মানি প্লান্ট আছে তাৰপিছত আপোনাৰ এইবিলাক আছে টেবিল আন্থাস বুলি কয় অলপ আগুৱাই যাওঁ মই চাই দেখাই দিওঁ ভিউৱাৰ্ছসকলক কেকটাছ আছে চব কিমান ভেৰাইটিজ কেকটাছ হয় ইমান কেকটাছ খালি এইটো এৰিয়াত খালি কেকটাছে হয় আৰু আপোনাৰ বহুত এটা ভেৰাইটি আছে আমাৰ এইটো চাওকচোন কিমান এই এৰিয়াটো যিমান লাইন দেখা পাইছে চব কেকটাছে হয় দিয়ক কেকটাছ প্ৰজাতিৰ গছ হয় মানে এইবিলাক আছে বেগুনীয়া ন বেগুনীয়া হয় আৰু এইটো কি বস্তু হয় আফ্ৰিকান ভায়োলেট আচ্ছা তাৰপিছত জানিবলৈ চেষ্টা কৰিম এইটো কিবা আছিল বেগুনীয়াৰে ভেৰাইটি এইবিলাক যিমান দেখা পাইছে গাইছ ইমান এটা দেখাই মই শেষ কৰিব নোৱাৰিম এটা ভিডিঅ' তো মই ইয়াৰ পিছত মই নেক্সট টাইম যেতিয়া আহিম মই পুৰা ভিডিঅ'ত আপোনালোকক খালি গছ পুলিয়ে দেখাম আজি ফাৰ্ষ্ট টাইম আহিছোঁ ইমান কেইটা দেখাম আপোনালোকক কওকচোন চাই ল'ব পাৰে চাওক কিমান ভেৰাইটিজ এইটো হ'ল আপোনাৰ ভিতৰৰ এৰিয়াটো আৰু বাহিৰৰ এৰিয়াটো হ'ল ইয়াতকৈ বম ডাঙৰ তো মই বাহিৰত যাই দেখাবলৈ চেষ্টা কৰিম আহকচোন দাদা তো এইটো হ'ল এক্সিট আমি ভিতৰত আছিলোঁ এতিয়া যিবিলাক গছ ৰ'দ নালাগে আপোনাৰ ভিতৰত থাকিব পৰা গছ এইবিলাক গছ আপুনি ঘৰৰ ভিতৰত পালিব পাৰিব মানে ইয়াত ইমান এটা ৰ'দ নালাগে আৰু বৰষুণো নালাগে খালি অলপ পানী দিলে হ'ল কেইদিনমান পিছে হৈ যাব আৰু
বাকী এইখিনি হ'ল আপোনাৰ বাহিৰত ৰখা গছ হয় এইবিলাকত ৰ'দো লাগিব পানীও লাগিব চব লাগিব মানে মাটিও ভাল থাকিব লাগিব তো ফ্ৰেণ্ডছ এইবিলাক হ'ল আমৰ চাৰা হয় আৰু এইটো কি আছিল এইটো চিকু বুলি কয় চিকু আচ্ছা আৰু এইটো হ'ল কমলা টেঙা হ'ব চাগে ন অঁ কমলা হয় এইটো হৈছে এভোকাডো এভোকাডো আচ্ছা আচ্ছা তাৰপিছত এইটো কি ধুনীয়াকৈ ফুল ফুলি আছে চাওকচোন তাৰপিছত এইটো কি গছ হয় ইমান ডাঙৰ নাৰ্চাৰীত আৰু কপৌ ফুল নেকি অসমৰ মানে প্ৰতীক আৰু এইবিলাক অসমৰ প্ৰতীক ন মই দাদাজনে ভালকৈ গম পায় অসমৰ প্ৰতীক হয় কপৌ ফুল চাব এইটোত হয় কপৌ ফুল কিছুমানে হয়তো বাস্তৱত দেখা নাই খালি ফটোতহে দেখা পাইছে মই তাহাঁতক দেখাই আছোঁ এইটো চাওক আপোনাৰ কপৌ ফুল ছিঙিব নাপায় দেই এই গছটো ধুনীয়াকৈ ৰোৱা আছে আপোনাৰ কপৌ ফুল এইটো গছ কি গছ হয় এইটো আপোনাৰ এবাক ডেছমেটিনা নামে এবাক ডেছমেটি নাম ন এইবিলাক আমি শুনাই পোৱা নাই আজিলৈকে এইটোতো দেখা পাইছে আপোনালোকে কেতিয়াবা বহুতৰ ঘৰত দেখা পাইছে মোৰ যে দোকান আছে সেই দোকানতো দেখা পাইছে থুচা আচ্ছা ঠিক আছে তাৰপিছত এইটো আঙুৰ গছ ন আঙুৰ গছ চাওক আঙুৰ লগা নাই কিন্তু সোনকালে লাগিব এইবিলাকত তাৰপিছত এইটো কি গছ দাদা আপোনাৰ এইটো হৈছে পেছন ফ্লাৱাৰ পেছন ফ্ৰুইটো আছে সেইটো বেলেগ এছৱান ফ্লাৱাৰ আচ্ছা এছৱান ফ্ৰুইটো বোলে গছ আছে কিন্তু এইটো ফ্লাৱাৰৰ গছ হয় আৰু এইবিলাক এলামেণ্ডা বুলি কয় এলামেণ্ডা আচ্ছা আচ্ছা আৰু এইটো এইটো একে আছে পেছন ফ্লাৱাৰ কৃষ্ণচূড়া হয় কৃষ্ণচূড়াটো চবে চিনি পায় এৰিয়াত এই ফুলবিলাক কিন্তু বহুত ভাল লাগিছে আপোনাৰ গছটো চাওক না অলপ বেলেগতকৈ বেলেগ কালাৰ মানে গ্ৰীণ কালাৰ নহয় নিকোডেভিয়া বুলি কয় কি নাম নিকোডেভিয়া এই ফুলটো মোৰ বহুত ভাল লাগিছে ইয়াত যিমান ফুল দেখিলোঁ তাতকৈ এটা বিশেষ ফুল বুলি ক'ব পাৰি কাৰণ এইটো সচৰাচৰ দেখা নাপাওঁ আমি আজি ফাৰ্ষ্ট দেখা পাইছোঁ তাৰপিছত এডিনিয়াম ফ্লাৱাৰ ন চাওক গুৰিটো কিমান মোটা হয় মানে বহুত দিন হৈছে চাগে কিন্তু কাটি এনেকুৱা বনাইছে যেনে সৰুতে যাতে দেখা পায় যে আপোনালোকে ফুল এই চব ফুলবিলাক ফুলিছে কিমান ধুনীয়া ফুল বহুত ৰ'দ দিছে কষ্ট হৈ আছে তথাপি ভিউৱাৰ্ছসকলক কৈছোঁ মই ভিডিঅ' বনাই আছোঁ আপোনালোকক দেখুৱাৰ কাৰণে সুবিধা অৰ্থে আৰু এইটো চাব পাৰে কিমান ফুল ইয়াতে আঁৰি থোৱা আছে মই এটা কথা কৈছোঁ গাইজ যে ইয়াতকৈ ডাঙৰ মানে নাৰ্চাৰীটো থাকিবই নোৱাৰে গুৱাহাটীত আৰু মই ইয়াৰ নামটো কৈ দি আছোঁ নাৰ্চাৰীটো সিদ্ধি গ্ৰীণছ নাৰ্চাৰী হয় লোকেশ্যনটো মই লাষ্টত কৈ দিম বাকী অলপ আগত আৰু দেখাই দি আছোঁ এইটো জবা ফুল হ'ব চাগে এইটো জবা ফুলৰ গছ হয় আৰু এইটো চাওক ন কাটি কি বনাইছে এইবিলাক চিন আমি বাহিৰত দেখা পাওঁ কিন্তু আজিকালি নাৰ্চাৰীতো দেখা পায় আপোনালোকে নিজে কষ্ট বনাব নালাগে অলৰেডি বনোৱাই আছে এইটো চাওক আৰু এইটো চাওক হৰিণাটো দেখা পাইছে নিশ্চয় এইটো হৰিণা বনাইছেহে আৰু ইয়াৰ কেনেকৈ বনাই মই কৈ দিছোঁ ৰ'দেদি ফাৰ্ষ্টত হেৰিবলৈ ষ্ট্ৰাকচাৰটো বনাই লয় তাৰ মাজেদি আপোনালোকৰ এই গছটো আপোনাক উঠাই দিয়ে তাৰপিছত লাহে লাহে হৰিণৰ শ্বেপ লৈ লয় তাৰপিছত আৰু এটা আছে ইয়াতে আপুনি চাব পাৰে পাণ টাইপ বনাইছে দিল বুলি যে কয় সেই দিল টাইপ বনাইছে এইটোও ছেম প্ৰচেছত বনাইছে তাৰপিছত চাব পাৰে এইবিলাক ফুল হেৰি দি দিয়ক যে নৰ্মেল ছাপ'জ এই ডালিমৰ পোৱালিটো কিমান হ'ব পাৰে 50 টকা ন তাৰপিছত ভাবি লওক এই ফুলটো আপোনাৰ টাবটো কিমান হ'ব পাৰে 150 টাব লৈ আচ্ছা টাব লৈ ৰেটটো ঠিকে আছে তাৰপিছত ভাবি লওক এইটোৰ দাম কিমান আহিব পাৰে এইটোৰ দামটো অকণমান বেছি হ'ব কিন্তু ডাঙৰ হৈছে ডাঙৰ আছে বহুত ডাঙৰ কিন্তু দেই ডাঙৰ হৈছে এইটোৰ দাম জেনেৰেল ইয়াৰ সৰুবিলাকত 50 টকা বিক্ৰী হয় এই ডাঙৰটো এইটো 15 টকা আহিব 1500 টকা সময়ো লাগে 1500 টকা এইটো ডাঙৰ কথা নহয় গাইজ চাব পাৰে আপোনালোকে ইমান ডাঙৰ হিউজ এটা এৰিয়া কভাৰ কৰিছে এইটো কিন্তু দেখাতো বহুত ধুনীয়া হয় 1500 টকা ডাঙৰ কথা নহয় ৰেটবিলাক একদম জেনুইন ৰেটত পাই যাব ইমান বেছি দামো নহয় ৰুদ্ৰাক্ষ ন এইটো হ'ল ৰুদ্ৰাক্ষ গছ দাদাই মোক বিশেষকৈ দেখালে এই গছটো এই গছৰ কি হয় মানে একচুৱেলি ফ্লাৱাৰ এইটো অৰিজিনেল একেবাৰে আমাৰ যোনটো ৰুদ্ৰাক্ষ হয় নহয় কিন্তু এইটো মানে সজোৱা ৰুদ্ৰাক্ষ আচ্ছা এইটো হ'ল সজোৱা ৰুদ্ৰাক্ষ আচ্ছা এইবিলাক ফুলটো আমি সচৰাচৰ দেখা নাপাওঁ কেতিয়াবা বাহিৰত এই গছটো একচুৱেলি আমি ৰাস্তাৰ মাজত আমি যেতিয়া জালুকবাৰী ৰোডত যাওঁ তাতে আমি ৰাস্তাৰ মাজত ৰোৱা দেখা পাওঁ দেখিবলৈ বৰ ধুনীয়া হয় ইমান এটা হেৰি নহয় ডাঙৰ নহ'লেও খালি লাম্বা হৈ যায় পাতবিলাকো ধুনীয়া লাগে অলপ চাটা টাইপ লাগে এই গছটোৰ নামটো কি দাদা কক দিবচোন টাৰ্মিনাল আচ্ছা টাৰ্মিনাল ইয়াৰ দামটো কিমান কৈ দিবচোন একবাৰ এইটো 2000 টকা 2000 টকা আৰু এইটো
এইটো এটা সেইটো এটা সেইটো এটা সেইটো এটা এইবিলাক চাগে বিকাৰ কাৰণে নহয় চাগে ন বিকাৰ কাৰণে নেকি আচ্ছা এইবিলাকো আপোনালোকে বিকাৰ কাৰণে ৰাখিছে বাকী এই গছ পুলিবিলাক কিমানকৈ হ'ব আইডিয়া এটা এইবিলাক আপোনাৰ 250 350 এনেকৈ আছে আৰু তো গাইজ দাম লৈ ইমান এটা হেৰি কৰিব নালাগে আপোনালোকে আহিব পাৰে ইয়াতে যিকোনো ধৰণৰ আপোনাৰ গছ পুলি লাগে যিকোনো কলৰ পৰা আৰম্ভ কৰি তামোল চামোল যি লাগে আৰু ফুল মূল ফল মূল যিমান বস্তু লাগে আপোনালোকে ইয়াতে আহি যাব লোকেশ্যনটো একবাৰ কৈ দিবচোন দাদা হাউকুচি কনকলতা চাইকেল ৰোড হাউকুচি কনকলতা চাইকেল ৰোড আপোনালোকে লোকেশ্যনটো মই নিয়াৰ বাই এনইএফ কলেজ হয় আৰু লণ্ডন ব্ৰিজ আৰু এনইএফ কলেজৰ মাজত আপোনাৰ নাৰ্চাৰী কৰিব আপোনালোক যিমান ফুল লাগে একদম হোলচেল ৰেটত পাই কোৱালিটি বহুত ফাৰ্ষ্ট ক্লাছ হয় তো গাইজ আপোনালোকে নিশ্চয় ইয়াতে আহিবলৈ যত্ন ল'ব আৰু দাম দৰ যিমান হয় আপোনালোকে মিলাই ল'ব বাকী মই আজিৰ কাৰণে ইমানতে সামৰিলোঁ বাকী বাই বাই হাউকুচি গুৱাহাটী ফোন নম্বৰটো দি দিয়া আছে আপোনালোকে ফোন কৰিব পাৰে